হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু লগতে মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। তেতিয়াহ'লে আজি ব'লকচোন যাওঁ পাকঘৰলৈ। মই আপোনালোকক বৰ ধুনীয়া জুতি লগা এটা ৰেচিপি বনাই দিম বাৰু। ব'লকচোন মইনো কি ধুনীয়া জুতি লগা ৰেচিপি বনাওঁ, আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই যাওক। আৰু ব'লকচোন এতিয়া যাওঁ, কিনো বনালোঁ আপোনালোকেও চাওক অকণমান। ফ্ৰেণ্ডছ, আজি মোৰ জুতি লগা ৰেচিপিটো আছে চাঙৰি টেঙা আৰু মাছ। এয়া দেখিছে চাঙৰি টেঙা, লাও আৰু মাছ। এয়া দেখিছে লাওখিনি মই ইমানটো ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ, ইমানটো জোখত। যিহেতুকে প্ৰেছাৰ কুকাৰত দিছোঁ, গতিকে সিজি যাব, অকণমান ডাঙৰ হ'লেও কথা নাই। এয়া মই ধুই পখালি থৈছোঁ ধুনীয়াকৈ চাঙৰি টেঙা। এই পানীখিনি ইয়াতে দিম বুলি লৈ আহিছোঁ আৰু একেবাৰে। এয়া দেখিছে কোনো হেৰি কৰা নাই, একে ধুনীয়াকৈ ইয়াতে চাঙৰি টেঙাকেইডাল বহাই দিলোঁ। তাৰপিছতে ইয়াতে মই ধুনীয়াকৈ আন্তাজ মানে পানী দি দিম, আৰু অলপ পানী যদি লাগে পিছত দিবও পাৰিব, কোনো কথা নাই। এয়া চাওক, ইয়াত মই জোখমতে এনেধৰণেৰে নিমখ দি দিম, দি পেলাই মই প্ৰেছাৰ কুকাৰটো গেছত বহাই দিম। হেল্ল' ফ্ৰেণ্ডছ, মোৰ প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হৈ গ'ল। তাৰপিছতে ঠাণ্ডা হোৱাৰ লগে লগে মই কি কৰিলোঁ, এই চাঙৰি টেঙাকেইডাল দেখিছেনে, এনেকৈ ধুনীয়াকৈ কাঁহী এখনত উলিয়াই ল'লোঁ। কাৰণ এইখিনি সানিব লাগিব, গৰম হৈ থাকিলে গৰমে গৰমে দিগদাৰ হ'ব। সেইকাৰণে এইখিনি উলিয়াই ল'লোঁ। তাৰপিছতে ইফালে এইটো বহাই থৈছোঁ, হালধি চালধি দি পেলাই ধুনীয়াকৈ বহাই থৈছোঁ। তাৰপিছতে মানে লাওখিনি অলপ ঠাণ্ডা হৈ গ'ল যিহেতুকে। এতিয়া ইয়াতে তেল দি দিম। তাৰপিছতে চাই যাব ভিডিঅ'টো, ইয়াতে মই মাছ ভাজি ল'লোঁ, ভাজিও বনাই ল'লোঁ। তেতিয়ালৈকে মোৰ প্ৰেছাৰটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মোৰ তেল গৰম হৈ গ'ল। মই ইয়াতে কি কৰিম, এতিয়া দুটামান, বেছি নহয় দুটামান এনেকৈ পাঁচফোৰণ দি দিম। তাৰপিছতে এটা দিম শুকান জলকীয়া, এনেদৰে ভাঙি পেলাই এটা শুকান জলকীয়া দি দিম। তাৰপিছতে ইয়াতে মই অকণমান নহৰু খুন্দি থৈছিলোঁ, ইয়াতে অকণমান মই নহৰু দি দিম। ইয়াত দেখিছে খুন্দি থোৱা নহৰু, খুন্দা মাজতে অকণমান পিচি থৈছিলোঁ। তাৰপিছতে ইয়াতে দি দিম মই অকণ পিঁয়াজটো অকণ দিব, পিঁয়াজটোৱে মিঠাটো উঠাব। গেছটো অকণ বঢ়াই দিম, অকণ ধুনীয়াকৈ লৰাই মেলি অকণমান পিঁয়াজটো ৰঙচুৱা হ'বলৈ দি চাওক, পিঁয়াজ ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। জলকীয়াটো এয়া ক'লা পেলাই দিছোঁ, দেখিছে। তাৰপিছতে মই এইখিনি কি কৰিম, এই লাওখিনি মানে ঠাণ্ডা হৈছিলে কাৰণে ইফালে অলপ গৰম দিছিলোঁ। এইখিনি মই এনেধৰণে গৰমে গৰমে এনেকৈ তেল মাৰি দিম। তাৰপিছত এনেকৈ সোমোৱাই থ'ব দেই, নহ'লে খুন্দি পেলাই একদম যেনি তেনি পৰি যাব। তাৰপিছতে মই কি কৰিম জানেনে, এই চাঙৰি টেঙা এইখিনি লাও সিজিয়ে গৈছে, মই ইয়াতে অকণ ঘুটনি মাৰি দিম। তাৰপিছতে এই চাঙৰি টেঙাখিনি যে মই উলিয়াই থৈছিলোঁ, এইখিনি মই কিবা এটা ধুনীয়াকৈ হাতেৰে সৈতে ফেনেকি ল'ম। তাৰপিছতে চাওক, চাঙৰি টেঙাখিনি মই এইখিনি একদম হাতেৰে সৈতে ধুনীয়াকৈ কাঁহীখনতে একদম ধুনীয়াকৈ অকণমান পানী দি পেলাই একদম ধুনীয়াকৈ ফেনেকি মেলি ল'লোঁ একদম। ইয়াতে এনেধৰণেৰে দি দিম। ফেনেকি মেলি লোৱাৰ পিছতে হাতেৰে এইকেইডালহে ওলালগৈ, দেখিছে ইমান ধুনীয়া চফাকৈ মানে একদম হাতেৰে সৈতে ধুনীয়াকৈ একদম এনেকৈ হাতেৰে সৈতে একদম মোহাৰি সামৰি পেলাই লৈ পেলাই ধুনীয়াকৈ ইয়াতে ৰসখিনি ঢালি দিলোঁ। তাৰপিছতে মই ইয়াতে অকণমান কি কৰিম আকৌ চাই যাওক, মই ইয়াতে এনেধৰণেৰে ঘুটনি মাৰিডাল অলপ মাৰি দিম। গোটেইখিনি একেবাৰে ভাঙি নেপেলাওঁ, অকণমান এটুকুৰা দুটুকুৰা গোটা গুটিকৈ থাকিলেও থাকিব। চাওঁ আহক, ঘুটনিডাল মাৰি লওঁ। এয়া চাওক, ধুনীয়াকৈ ঘুটনি মাৰি ল'লোঁ। ইয়াতে এতিয়া মই ধুনীয়াকৈ এয়া বৰালি মাছ আনিছিলে, বৰালি মাছ ফ্ৰাই কৰি থোৱা আছিলে, এয়া বৰালি মাছ দি দিম। তাৰপিছতে লগে লগে কি কৰিম, মই উতলি থাকোঁতেই মই কওঁৱেই, মই ধনিয়া পাত পিছত দিলে বেয়া পাওঁ। এনেধৰণে মই ধনিয়া পাতকেইডাল এনেকৈ দি দিম। তাৰপিছতে কি কৰিম জানেনে, চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। বস্তুবিলাক অকণ দূৰত থাকে, আনোতে সময় লাগে। তাৰপিছতে মই কি কৰিম, এনেধৰণে দুটা কেঁচা জলকীয়া, এটাও দিব পাৰে, আপোনাৰ মন পচন্দ মতে আপুনি যিমান জলকীয়া দিয়ে দিব পাৰে, সেইটো জলকীয়াটো কোৱাৰ কথা নহয় আৰু। মই এনেধৰণে কেঁচা জলকীয়া দুটা ইয়াতে দি দিম। দি পেলাই এনেধৰণে অকণমানিয়া দেখিছে কেনেকৈ বনাইছোঁ লাও তৰকাৰীকণ। এইকণ এনেধৰণে আপোনালোকে বনাই খাব, আপুনি নিজেইটো ভাল পাব, ঘৰৰ সকলোৱে খাই ভালেই পাব বুলি মই মানে বিশ্বাস আৰু। গতিকে লাওখিনি মই একেবাৰে ভাঙি দিয়া নাই, প্ৰেছাৰত দিছোঁ, সিজিছেই ধুনীয়াকৈ অলৰেডি। আৰু লাওখিনি এয়া দেখিছে, এইটো হিচাপত মই ৰাখি দিলোঁ। এতিয়া মই এই মাছ যিহেতু দি দিছোঁ, 5 মিনিটমান মই ধুনীয়াকৈ উতলিবলৈ দিম। তো এয়া চাওক, মোৰ চাঙৰি টেঙা, কিছুমানে টেঙেচি টেঙা বুলিও কয় দেই, চাঙৰি টেঙা, বৰালি মাছ আৰু লাওৰ এয়া তৰকাৰীকণ কি ধুনীয়া সুন্দৰ আৰু জুতি লগা এয়া তৰকাৰীকণ হৈ গ'ল, দেখিছেনে। বৰ বেছি ডাঠো হোৱা নাই, বৰ বেছি পাতলো হোৱা নাই। এইটো জোখত সদায় তৰকাৰী খাবলৈ ভাল লাগে, গেলগেলীয়াকৈ বনালে এগালমান খাই বেছি ভাল নালাগে। এয়া দেখিছে কি ধুনীয়া, এয়া গৰমে গৰমে একদম ভাতৰ লগত খাওক আৰু এক কাঁহী ভাত খাই দিয়ক আমাৰ নিচিনাকৈ পেট ভৰাই ভৰাই। দেখিছে মই যেনেধৰণে বনালোঁ, কেনেকৈ বনালোঁ, এয়া দেখিছে। তো দেখিছে বৰ ডাঠো হোৱা নাই, বৰ পাতলো হোৱা নাই, লাওখিনি ভাগিছেও নাইও ভগা,
গতিকে এনেধৰণেৰে বনালোঁ এয়া। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু এনেধৰণে বনাই খাব, নিশ্চয় ভাল পাব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে নমস্কাৰ।